Hello guys, এয়া পেডেল মাৰি মাৰি বাবু নহয়, এয়া আমাৰ শম্ভু। ওয়েলকাম ব্ৰো, ওয়েলকাম। হাই শম্ভু। আৰু গাইজ এয়া চাওক আমাৰ শম্ভুৰ নতুন হেয়াৰ ষ্টাইল। আপোনালোকে ভালকৈ চাওক, এয়া চাৰিওফালে খুৰাই দিলে আৰু এয়া মাজত আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ওকণিৰ আধি খেতি কৰে। এয়া ভালকৈ চাই লওক, এয়া চাইডত আপুনি ভালকৈ মন কৰিলে দেখিব ওকণি যোৱা বাট। এয়া চাওক মই দেখাই দিছোঁ, এয়া চাওক এয়া ওকণি যোৱা বাট ভালকৈ মন কৰক। এই বাটেদি ওকণি অহা যোৱা কৰে। এয়া চাওক গাইজ, এয়া চাই লওক ওকণি যোৱা বাট। লুকিং হট, ব্লেক বিউটি, ব্লেক মেজিক ব্ৰ', ব্লেক মেজিক, লুকিং ডেম কিউট ব্ৰ'। আৰু এয়া আমাৰ বাপু, নোটত থকাজন নহয়, এজন গাঁৱত থকাজন। আৰু এখেতৰ এটা মোবাইল আছে, আপোনালোকক দেখুৱাওঁ, বহুত দামী মোবাইল। এয়া চাওক, এয়া আপোনালোকে খালী চকুৰে নেদেখিব, অদৃশ্য মোবাইল। এই মোবাইলটো চাবলৈ আপোনালোকে দূৰবীণ ব্যৱহাৰ কৰিব লাগিব। আৰু আপোনালোককো এনেকুৱা মোবাইল লাগে যদি ক'ব, কমেণ্ট কৰিব, এখেতৰ নম্বৰ দি দিম, এখেতে ক'ৰ পৰা আনি দিয়ে দিব। আৰু ইহঁত দুটাক এজেগালৈ পঠিয়াইছোঁ বস্তু এটা আনিবলৈ, চ' আপোনালোককো দেখুৱাম, আপোনালোকে চাই থাকক। গাইজ এয়া আমাৰ বস্তু আহি গ'ল। আৰু ইহঁত দুটাৰ মাজত আজি এটা ফুচকা কম্পিটিশ্যন কৰিম। এয়া হ'ল ফুচকা, আৰু এয়া লগতে আছে টেঙা পানী। গাইজ চাইমন নহয় কিন্তু, এয়া চাই লওক টেঙা পানী। আৰু এয়া টিফিনত আছে মটৰ চব্জি। ৰ'ব আপোনালোকক ভালকৈ খুলি দেখাই দিওঁ। গাইজ এয়া চাওক, এয়া মটৰ। আৰু এতিয়া আমি ফুচকা চেলেঞ্জ ষ্টাৰ্ট কৰিম। এয়া আমাৰ শম্ভু আৰু বাপু, এয়া প্ৰায় ৰেডি হৈ গ'ল আমাৰ ফুচকা চেলেঞ্জৰ কাৰণে। এয়া আমাৰ দুইজন প্ৰতিযোগী, এজন বাপু, আনজন শম্ভু। সোনকাল কৰা ভাই, সোনকাল কৰা, কমন। এই সেক্সি বয়, ডু ফাষ্টাৰ, ডু ফাষ্টাৰ। এয়া আমাৰ মিষ্টাৰ শম্ভু। সকলো ছোৱালীয়ে এই দুজনৰ চেহেৰাটো মনত ৰাখক। যোৰহাট কলেজৰ মুখত অনতিপলমে এখেত দুজনে ফুচকা দোকান অপেনিং কৰিব। আমাৰ ব্লগৰ থ্ৰুৱেদি আহিছোঁ বুলি যদি কয়, তেনেহ'লে নিশ্চয়কৈ আপোনালোকে ডিছকাউণ্ট পাব। আৰু অলমষ্ট সকলো ৰেডি হৈ গ'ল। এয়া ফুচকা চেলেঞ্জ আমাৰ আৰম্ভ হ'ব এতিয়া বৰ্তমান। এই বগা ঘৰৰ পিতেক ৰ'বা, 1 2 3 লেটছ গ'। কমন বাবু, কমন। শম্ভু, আমাৰ চেলেঞ্জ চলি আছে আৰু বৰ্তমান সময়লৈকে বাপু আগবাঢ়ি আছে। বাপু ভেৰি গুড। আৰু গাইজ এয়া আমাৰ শম্ভু কম্পিটিশ্যনৰ পৰা হাত দাঙি দিলে। আৰু আজিৰ উইনাৰ হ'ল বাপু। চ' বাপুৱে কি চেলেঞ্জ দিয়ে তাকে আমি চাম। বাপু অল দ্য বেষ্ট। শম্ভু, এয়া আমাৰ উইনাৰ, আজিৰ উইনাৰ বাপু। আৰু বাপুৱে এতিয়া চেলেঞ্জ দিব আমাৰ শম্ভুক। আৰু বাপু তোমাৰ চেলেঞ্জটো কৈ দিয়া। এয়া চেলেঞ্জটো আছে, এখন চাদৰখন পিন্ধি নাচিব লাগিব এতিয়া। অ'কে বয়জ। গাইজ এয়া আমাৰ সেক্সি বয় শম্ভু, এতিয়া চাদৰ পিন্ধি মাধুৰী দীক্ষিতৰ ভংগীমাত আমাক সুন্দৰ নৃত্য কৰি দেখাব। এয়া চাওক আজলি বোৱাৰী শম্ভু। এয়া চাওক কি সুন্দৰ
looking cute, looking beautiful, look like a Priyanka Chopra. Oh, last one, Ajoli boy last one. Wow. এই আমাৰ বিহু নৃত্য আৰম্ভ হ'ল এই আমাৰ শম্ভু আপোনালোকে শম্ভুৰ বিহু নৃত্য উপভোগ কৰক আৰু গাইজ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব